morning, welcome back to my channel. আজি একেবাৰে সানডে ফানডে আজি ভাবিলো ৰাতিপুৱা হাতত কেমেৰাটো তুলিলো আৰু সানি একেবাৰে গা পা ধুই মেলি কোনে পাই আজি ন একেবাৰে পাপা আজি ঘৰত আছে হাই পাপা হাই পাপা হাই সানডে ফানডে তো পাপা আৰু সানি পুৰা খেলো হাই সানি হাই এক দুলদুল কইলে যে মুখখন একদম ফুলাই আছে তুই দুলদুল কইলা মানে সানিয়ে মানে গা ধোৱাটোক দুলদুল বুলি কয় মানে আগলু বুলিহে কলে বুজি পায় ন সানি চাওকচোন আৰু 1 ডেজ আছে 3 মান্থ হ'ব ইয়াৰ বা আমাৰ সানি ডাঙৰ হৈ গলচোন কালি সানি 3 মান্থ হ'ব তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ সানি তাতে সানি সদায় এনেদৰে হাঁহি ফূৰ্তিকে আমাৰ লগত থাকে ন তো এয়া আৰু সানডে ফানডে আজি বতৰ চাওকচোন কি ধুনিয়া বতৰ এয়া চাওক বতৰ কি ধুনিয়া তো পাপা আৰু সানি পুৰা খেলো কিবা কিবি কয় মানে এতিয়া 3 মান্থ হ'ব হৈছে যে কিবা কিবি মানে কয় মানে কথা এটা ক'লে মানে ৰিপ্লাই দিবই মানে লগালগ মানে সানি এতিয়া চিমটন বিলাক এয়া যে ই যদি চক দেখিছে না বাপেকৰ লগত কেনেকৈ খেলি আছে মানে কিবা এটা ক'ব লাগে মানে তাৰ মানে সি মানে কিবা এটা ক'ব বিচাৰে মানে কলকলাই কয় বাৰু স্পষ্টকেনো ক'ত এতিয়া ক'ব কিন্তু ই মানে এতিয়া মানে লাহেকৈ কথা পাতিব লৈছে কিবা ক'ব লৈছে আৰু মানে ওচৰত যদি মানুহ নাথাকে নহয় তাৰ মানে একেবাৰে দিমাগ চিমাগ বেয়া হৈ আহে মানে তাক মানে লৈ যাব লাগে আৰু এতিয়াৰ পৰা ই ফুৰিব যোৱা চব কথাই গম পোৱা গৈছে মানে কোনোবাই যদি ক'ৰবাত যাবলৈ লৈছে নহয় তেতিয়া মানে ই মানে হাত মানে এনেকৈ ফেলাই দিয়ে মানে যাব লাগে মানে দেখিছেনে এই ল'ৰাটো কিমান যে ডাঙৰ হৈ গৈছে আমাৰ সানি 3 মান্থ হোৱাই নাই হ'বহে কালি কিন্তু ইয়াৰ মানে চিমটনবিলাক আগৰ পৰাই মানে দেখা গৈছে মানে আৰু ই যে এনেকৈ ল'লেহে থাকে দেই মানে বেবিজবিলাক যেনেকৈ লয় যে তেনেকৈ নুশুৱেও নেথাকেও এনেকৈ ল'লেহে থাকে ইয়াৰ মানে কথাই বেলেগ মানে আজি সানডে আৰু আজি তুমি কি আনিলা পৰ্ক আনিলে এতিয়া পৰ্ক বইল খাম মানে কাৰীটো সদায় খায়ে থকা হয় ন চিকেন কাৰী তো সেইটো কাৰণে ভাবিলোঁ আজি পৰ্ক বইল খাম মাকক চাইছে হা কি কৈছে বুলি মানে ভাবিছে মামীয়ে মোবাইলটো লৈ কিনে মামীয়ে নিজকে নিজে কি কথা পাতিছে চাওকচোন মানে মোক চাই কেনেকৈ আছে চাওকচোন তো মই এতিয়া অকণমান বিচনাত এনেদৰে পৰি লওঁ মানে অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত লাহেকৈ খানা বনাম বইল খাম মজাকৈ তো আপোনালোকক অলপ দেৰি পাছত লগ পাই আছোঁ আমাৰ সানিৰ লগত অলপ খেলো কৰিলোঁ পৰ্ক বইল যোনে নাখায় তাহাঁতি স্কিপ কৰিব পাৰে ভিডিঅ'টো আৰু যোনে খায় আৰু যাৰ ফেভৰেট হয় তাহাঁতি ভিডিঅ'টো শেষলৈকে চাব মই কেনেকৈ বনাইছোঁ আজি পৰ্ক বইল আৰু তাৰ কাৰণে মই লৈছোঁ এয়া বিলাহী পোৰা তাৰপাছত এয়া হৈছে পিঁয়াজ নগা ধনিয়া বা আমি ইয়াত নগা ধনিয়া কওঁ আপোনালোকে তাত মান ধনিয়াও ক'ব পাৰে মানে যি ক'লেও হয় নগা ধনিয়া হওক মান ধনিয়া হওক খালে হয় আৰু এইফালে জলকীয়া সোৱাদ অনুসৰি আপোনালোকে যিমান ল'ব পাৰে আৰু আনফালে এয়া হৈছে নহৰু আৰু আদা পেষ্ট আৰু এইফালে পৰ্ক বইল কৰি লৈছোঁ আধা কেজি আছে ইয়াত পৰ্ক আৰু আনফালে আছে খৰিচা বহুত দিনৰ বটলত ভৰাই থোৱা খৰিচাবিলাক থাকে যে তেনেকুৱা খৰিচা হয় এইটো মই বটলত ভৰাই থোৱা বহুত দিনৰ পৰা আছে এই খৰিচাখিনি আৰু খৰিচা লৈছোঁ মই 2 চামুচ আৰু আনফালে এয়া হৈছে জালুকৰ গুড়ি পিচি থোৱা আছে যে সেইটো কাৰণে গোটা নাই যে সেইটো কাৰণে বটলত ভৰা আছে এইটো পাছত মই ইউজ কৰিম তো ব'লক আজি বনাওঁ পৰ্ক বইল আমাৰ বাইদেউ আজি কি বনাইছে পৰ্ক বইল মোৰ ষ্টাইলত মই কেনেদৰে বনাওঁ আপোনালোকে চালে গম মই আনিব গৈছোঁ এটা বজাত মই ভাবিছিলোঁ নাপামেই নেকি চানডে দিনাখন বেছি চেল হয় তো সেইকাৰণে মানে লাষ্টত পালোগৈ আৰু তো আধা কেজি লৈ আহিলোঁ খোৱা মানুহটো বেছি নাই আমি দুজনহে খাম সেইটো কাৰণে মানে বেছি নহ'লেও হৈ যায় চ' ব'লক এতিয়া বনাওঁগৈ বেছি দেৰি নকৰোঁ কেৰাহী গৰম তো প্ৰথমতে মই দিলোঁ এয়া পৰ্কখিনি দেখিলে ন তেল চেল কোনো দিয়া নাই অকণমানো তেল দিব নালাগে কাৰণ যিহেতু পৰ্কত বহুত তেল থাকে ন সেইটো কাৰণে মানে বইল খালে তেল নিদিলেও হয় তাৰপাছত মই দিম এতিয়া পিঁয়াজ গেছটো একেবাৰে ল' ফ্লেম কৰি থৈছোঁ আৰু তাৰপাছত এতিয়া মই এনেদৰে ভাজি ল'ম অলপ দেৰি 1 মিনিটৰ কাৰণে আৰু এতিয়া দি ল'ম নহৰু আৰু আদা পেষ্ট 1 চামুচ দিলে হয় 1 চামুচ নহৰু আৰু আদা পেষ্ট দিছোঁ আৰু 1 মিনিটৰ কাৰণে এনেদৰে ভাজি ল'ম এতিয়া মই 1 মিনিটৰ কাৰণে ঢাকোনখন দি ল'ম আৰু এতিয়া ঢাকোনখন আঁতৰাই দিম 1 মিনিটৰ পাছত আৰু এয়া চাওক কালাৰটো চেঞ্জ হ'ব লৈছে আৰু এতিয়া মই দি ল'ম বিলাহী পোৰা আৰু জলকীয়া
আৰু এতিয়া 1 মিনিটৰ কাৰণে এনেদৰে ঢাকোনখন দি থৈ দিম এখন আঁতৰাই দিয়াৰ পাছত দেখি তেল এনেকৈ বিৰিঙি আহিছে নহয় এনেকুৱা লাগিছে মানে তেল বহুত দিছোঁ নেকি তেনেকুৱা নিচিনা ঢাকোনখন মাৰি দিওঁ অলপ দেৰি কাৰণে আৰু এতিয়া ঢাকোনখন উঠাই চাওঁ এয়া চাওক ধুনীয়া কালাৰ এটা ওলাই পৰিছে আৰু এনেকুৱা অৱস্থাতে মই দি ল'ম এয়া খৰিচা এতিয়া দি ল'ম মই কাৰণ যিহেতু খৰিচা মই এনে দিছোঁ কাৰণ মাংসখিনি অকণমান টেঙি মানে টেঙা টেঙা অকণমান ভাৱ আহিলে ভাল লাগে সেইটো কাৰণে আৰু খৰিচা সোৱাদখিনি আপোনালোকেতো জানেই ন খৰিচা বহুত দিনৰ বটলত ভৰাই থোৱা খৰিচা সোৱাদ কিমানে মজা লাগে খাই আৰু এনেদৰে মই ধুনীয়াকৈ মিক্স কৰি লওঁ ফ্লেভাৰ গোন্ধটো আপোনালোকে যদি ওচৰত থকা হ'লে ইমানেই ধুনীয়া গোন্ধাইছে নহয় মই নিজেই ভাল পাই গৈছোঁ আৰু গোন্ধটো আৰু বইলিং পৰ্ক কাৰ ফেভৰেট মোৰ বাৰু বহুতেই ফেভৰেট মোৰ আৰু মোৰ হাজবেণ্ডৰ মানে বহুতেই ফেভৰেট হয় বইলিং পৰ্ক আৰু এয়া এতিয়া খৰিচাখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ আৰু 1 মিনিটৰ কাৰণে মই ভাজি ল'ম তাৰপাছত আৰু এয়া দেখিছে ঢাকোনখন আঁতৰাৰ পাছত কালাৰটো কি ধুনীয়া হৈ আহিছে আৰু এতিয়া মই দি ল'ম জালুকৰ গুড়ি সোৱাদ অনুসৰি আপোনালোকে যিমানখিনি জ্বলা খায় আৰু তাৰ পাছত মই দি ল'ম নিমখ সোৱাদ অনুসৰি আৰু ভালদৰে মিক্স কৰি ল'ম পানী দি লৈছোঁ পানী দি মেলি 10 মিনিটৰ কাৰণে মই ভালদৰে বইল হ'বলৈ দিম অলৰেডি পৰ্কখিনি বইল কৰি লোৱাই হৈছিলে কিন্তু তথাপিও এতিয়া বইলিং পৰ্ক বনাইছোঁ যিহেতু 10 মিনিটমানতো থ'বই লাগিব ন গোটেইখিনি মিক্স হ'বলৈ বইল হ'বলৈ ধুনীয়াকৈ এটা ফ্লেভাৰ আহিবলৈ চ' এয়া আৰু একেবাৰে লাষ্টত মই মান ধনিয়া দিম এতিয়া বাছ ইমানে এনেকৈ কৰি মেলি কিনি ঢাকোনখন লগাই থৈ দিওঁ 10 মিনিটৰ কাৰণে বনাই আছোঁ আজি অলপ ভাত খোৱা দেৰি হ'ব কাৰণ যিহেতু আন্ধাৰ হৈছে তো আজি ভাত খোৱা অলপ দেৰি হ'ব যিহেতু আজি ছানডে ন সেইটো কাৰণে মানে 3টাতো বাজিবই ভাত খাওঁতে তো সেইটো কাৰণে এতিয়া মই এফালে বনাই আছোঁ আপোনালোককতো ৰেচিপি দি আছোঁ চাই থাকক আৰু আনফালে জান আৰু চানি কি কৰিছে চাওঁ বলকচোন আনফালে চানি আৰু পাপাক চাওকচোন দেখিছে ছানডে ফানডে এই ল'ৰাটো যে 2 মাহৰ ল'ৰা বুলি কোনে ক'ব মানে 3 মাহ হ'ব আৰু অহাকালি 3 মাহ হ'ব কোনে ক'ব এই ল'ৰাটো যে এতিয়াৰ পৰা ইমানে টিভি চোৱাত ব্যস্ত থাকে নহয় আৰু ভৰি উঠাই লয় এনেদৰে আৰু চানিক যে ইয়াত যে কলা ফুট লগাই দিছোঁ মায়ে কৈছিলে যে সেইটো কাৰণে মানে ভৰি তলত বোলে কলা ফুট লগাব লাগে সেইটো কাৰণে লগাই দিছোঁ আৰু এয়া চাওক পুৰা টিভি এনজয় কৰি আছে বাপেক পুতেক একেবাৰে টিভি এনজয় ওকে এনজয় কৰি থাকা বাবাই মই খানা বনাই আছোঁ 10 মিনিট হৈ গ'ল এতিয়া ঢাকোনখন উঠাই চাওঁ এয়া চাওক বনি ৰেডি হৈ গ'ল আমাৰ পৰ্ক এতিয়া অকল মান ধনিয়াখিনি ওপৰত দি দিলে হৈ গ'ল এয়া মান ধনিয়াখিনি কাটি থোৱা আছে ইয়াত দি দিম তো গাইজ এয়া চাওক আমাৰ পৰ্ক বইল ৰেডি য়ামি এতিয়া খাব লাগে চকলেট পৰ্ক বইল ভাত পুদিনা চাটনি আৰু নেমু এটুকুৰা চ' এয়া টেষ্টিকৈ মই মোৰ লাঞ্চটো কৰি লওঁ ধুনীয়াকৈ আনফালে চানিয়ে এফালে বহি আছে দেখিছেনে ই ৰকাৰখনত খেলি আছে আৰু মই খাই লওঁ জানো খাই লওঁ খাই কিনি আপোনালোকক কৈ আছোঁ কেনেকুৱা হৈছে আজি পৰ্ক বইল যোনে নাখায় স্কিপ কৰি দিব হা কাৰণ বহুতে নাখায় ন মোৰতো বহুত ফেভৰেট হয় আৰু জানৰ চুপাৰ হৈছে মই নিজে বনাইছোঁ নিজে কৈছোঁ কমেণ্টত কোৱা মানে মোক কোৱা কেনেকুৱা হৈছে খাবলৈ ন ইমান কষ্টত বনালোঁ গৰমত ঘামি তিতি ছানডে দিনা বনাইছে টেষ্টি হৈছে আৰু বেম্বু শ্বুট দিয়াৰ কাৰণে বেছি ভাল লাগিছে খাই বেম্বু শ্বুট আৰু বিলাহী দিছিলোঁ পুৰা সেইটো কাৰণে বেছি ভাল খাবলৈ হে গাইজ গুড মৰ্ণিং আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি ৰাতিপুৱা একবাৰ মৰ্ণিং ৱাকৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু মই মৰ্ণিং ৱাক আকৌ আৰম্ভ কৰি দিলোঁ আৰু এতিয়া মই একেবাৰে অকলে আছোঁ কাৰণ যিহেতু জান আহিব নোৱাৰে ন সি চানিৰ লগত থাকিব লাগিব সেইটো কৈ আছোঁ আৰু এনেকৈ দীঘল লাইনত
হৈ গ'ল মোৰ 10 মিনিটমান হ'ল আৰু ঘৰৰ পৰা ওলোৱা। তো এনেকৈ গৈ থাকিম 45 মিনিট 50 মিনিটমান কৰিম আৰু আজি নহয় চানীৰ আজিৰ পৰা সি 3 মান্থত ভৰি দিছে। তো ভাবি এতিয়া আৰু শুই থকা কাম নাই, এতিয়া খোজকাঢ়িব লাগে, দৌৰিব লাগে। তো সেইটো কাৰণে মানে এতিয়াৰ পৰা আৰু মৰ্ণিং ৱাক আকৌ ষ্টাৰ্ট কৰিছোঁ। যিহেতু মই দেখিছেনে ইমান শকত হৈ গৈছোঁ, পেট চেট বাঢ়ি গৈছে, সেইটো কাৰণে মানে আকৌ খোজকাঢ়িব আৰু দৌৰিব লাগে। খোজকাঢ়ি নামঘৰৰ ওচৰত পাই গ'লোঁ। কৃষ্ণ, দিনটো ভালে কুশলে গ'লে হয় আৰু। তো এয়া আমাৰ বিল্ডিংটো পাইছোঁহি আৰু বেছি দূৰ নাই। চ' মোৰ 45 মিনিটছ পূৰা ধুনীয়াকৈ হৈ গ'ল। তো মই এতিয়া যাওঁ ৰুমলৈ, ব্লগটো চাই থাকোঁ। আৰু আজি বনিব গৈ আছে চিকেন ফ্ৰাইড ৰাইচ, আৰু সেইটো কাৰণে মই লৈছোঁ কাজু খিচমিচ, চিকেন, পিঁয়াজ আৰু জলকীয়া সোৱাদ অনুসৰি, আদা, আৰু এয়া হৈছে নৰসিংহ পাত। আৰু আনফালে মই বনাই আছোঁ, এইফালে ভাত পাতি দিছোঁ, চাউলখিনি মানে পাতি লৈছোঁ আৰু তাৰপাছত এইফালে বনাই আছোঁ চাহ একাপ লৈ খাই বনাই বহুত ভাল লাগে ন, সেইটো কাৰণে। তো এইফালে মই চাহ বনাই আছোঁ আৰু এইফালে ভাত পাতি দিছোঁ, আৰু এইখিনি পূৰা তৈয়াৰী হৈ গ'ল। আৰু এয়া চাওক কালাৰ কি ধুনীয়া আহিছে চিকেন ফ্ৰাইড ৰাইচ। আৰু এই পাতটোত যে কি আছে পাছতে গম পাব দে, মই নিজেই নাজানো। আৰু আনফালে পায়স বনাইছিলোঁ, নেমু, পিঁয়াজ। চ' ব'লক বেছি দেৰি নকৰোঁ, খাই নো। তো আমি এতিয়া খানা খাই আছোঁ, আৰু খানাত কি আছে আপোনালোকক দেখুৱালোঁ নহয়। এয়া চাওক টেষ্টি খানা। তো এনজয় কৰিলোঁ, আৰু লগতে আছে পায়স। মই পায়স বনাইছিলোঁ, তাকো মই খাম আৰু অলপ দেৰি পাছত, এতিয়া নহয়। প্ৰথমতে মই এইখিনি ট্ৰাই কৰিলোঁ। আৰু জান কেনেকুৱা পাইছা খাই কোৱা? বহুত টেষ্টি। ভাল পাইছা? আনিছে এইটো যে পাত যিখিনি কিবা ৰেপাইখিনি আনিছে, পনীৰ হয় ন? নহয়, ইয়াত মানে এইখন মানে আপোনাৰ ৰঙালাও পাতত বনাইছে। পাতৰ ভিতৰত মাছ আছে, আৰু আমাৰ বেংকৰ ষ্টাফৰ এজনে মানে আনিছিলে আৰু লাঞ্চত। তো ময়ো 2টা লৈ আহিলোঁ। তেনেহ'লে মই মজাকৈ খাম, আৰু মোৰ কাৰণে লৈ আহিছে। তো মজা লাগিব, খাই চাওঁ ৰ'ব দেই কেনেকুৱা। মই এনেকুৱা বস্তু খাই পোৱা নাই দেই, ফাৰ্ষ্ট টাইম খাম। এনেকৈ নাখায়, কেনেকৈ খায়? পাতখন খুলি ল'ব লাগিব। এনেকৈ পাতখন খুলি ল'ব লাগে। পাতখন এনেকৈ খুলি লওঁ। খুলিলোঁ। পাতখন খোলাৰ পাছত চাওঁ কি ওলাইছে। এয়া মাছৰ টুকুৰা। তাৰপিছত কেনেকৈ খায়? পাতখনে খুলি লোৱা। খুলিলোঁ। পাতৰ ভিতৰত আছে এইখিনি মাছ হয়, আৰু এই মাছখিনি একদম আপোনাৰ বাহিৰৰ পৰা অহা বাংলাদেশৰ মাছ, ফ্ৰেছ আৰু পিয়'ৰ ইলিছ মাছৰ বনোৱা। ইলিছ মাছ হয় ন? আৰু এতিয়া কেনেকৈ খাম সেইটো? সোৱাদটো সুধি ল'ব লাগিব ন, গৰবৰকৈ খালে সোৱাদটো নাপাম যে। मस्त जोक मारा रे ये हंस रे हलकट हंस ফাৰ্ষ্ট টাইম খাবলৈতো খোৱাটোতো সুধিবই লাগিব ন, যদি গৰবৰকৈ খাইটো বেয়া হয়। কেনেকৈ খাওঁ? টেষ্টি য়ামি। খাওঁ আৰু বেছি কথা পাৰিব ন। তাৰপাছত এফালে চানীক চাওকচোন, মই শুবৰ কাৰণে এই চৰ্দাবিলাক চব বন্ধ কৰি দিলোঁ। শুলেও ই অলপ দেৰি, তাৰপাছত উঠি তাৰ মাষ্টি চাওকচোন, তাক খেলিব লাগে মানে। এতিয়া মানে কি ক'ম আৰু, এতিয়া বাজিছে 3টা। তো মই এতিয়া খাই লওঁ জুচ। সদায় ফ্ৰুটছ খাওঁ মই, কিন্তু আজি যে ফ্ৰুটছ শেষ হৈ গ'ল, আনিব লাগিব। সেইটো কাৰণে মানে মই এতিয়া জুচে খাই আছোঁ। আৰু ৰিয়েলৰ বহুত গৰম পৰিছে, দেখিছে চুলিখিনি একেবাৰে খোপা বান্ধি লৈছোঁ ওপৰত, ইমানেই গৰম পৰিছে। চ' বহুত গৰম। পুপু গৈছোঁ, চানী মামী চব ক'ত পুপু গৈছোঁ। আজি চানী 3 মান্থ হৈ গ'ল পূৰা। আজি সেইটো কাৰণে আমি ওলাই আহিছোঁ অলপ বজাৰ কৰিবলৈ, আৰু অলপ চেলিব্ৰেশ্যন কৰিবলৈ ন। আৰু আজি বতৰটো যে ইমান বৰষুণ দি আছে, বৰষুণ বতৰ, ঠাণ্ডা বতৰ, আৰু একদম ধুনীয়া বতৰ কৰিছে। তো সেইটো কাৰণে চানী মামী আমি একেবাৰে ৰেডি। চানীক চাওকচোন, আৰু এইফালে পাপা কিবা লৈ লৈছে, পাপাও ৰেডি। লোকেল মাছ ল'লোঁ। লোকেল মাছ ল'লে, লোকেল বাহু, লোকেল আৰু কিবা আছিলে চেনিপুঠি। তো সেয়া আৰু আমি চেলিব্ৰেট কৰিবলৈ যাওঁ আজি চানী 3 মান্থ চেলিব্ৰেশ্যন। আৰু গাইজ আজি ডিনাৰত আছে ৰুটি, চিকেন, পিঁয়াজ আৰু জলকীয়া। তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আই হোপ আপোনালোকে চাই ভাল পালে। বাই বাই।